মই সাধাৰণতে আজিলৈকে চিনেমাৰ ওপৰত কোনো ভিডিঅ' বনোৱা নাই। চিনেমা চাই ভিডিঅ' বনোৱাটো মোৰ অভিজ্ঞতা নাই। কিন্তু আজি এখন বিশেষ চিনেমা চাই মই এইমাত্ৰ ওলালোঁ। মই আছোঁ এতিয়া এখন চিনেপলিছত। এইখন ছবি, এইখনৰ পোষ্টাৰখন অহা নাই। জয় হনুমেন। হিমাংশু প্ৰসাদ দাস অসমৰ এগৰাকী বিখ্যাত ডাইৰেক্টৰ। তেখেতে বনোৱা এখন চিনেমা, আৰু এই চিনেমাখন চাই মই এই ভিডিঅ'টো কিয় বনালোঁ এই কথাটো আপোনালোকে শেষত গম পাব। মোৰ মানুহগৰাকী আছে মোৰ লগত, আমি দুজনে আজি চিনেমা চাবলৈ আহিলোঁ। চিনেমাখন চাই মই সঁচাকৈ এক্সাইটেড। এতিয়া মই কাহিনীটো কওঁ, আৰু মই আপোনালোক যিসকল দৰ্শকে চিনেমা চাই বা যিসকলে চিনেমাৰ জৰিয়তে সমাজলৈ এটা মেছেজ যায়, বা আনকি চিনেমা কেতিয়াবা ৰিভলিউশ্যনৰ ৰিজন হ'ব পাৰে বুলি যিসকলে বিশ্বাস কৰে, ভাবে, সেইসকলৰ কাৰণে এই ভিডিঅ'টো। মই চিনেমাখন চাই অভিভূত হৈ পৰিছোঁ, আৰু অসমীয়া ভাষাত মই আজিলৈকে যিমান চিনেমা চাইছোঁ, মোৰ মনত পৰা মতে এনেকুৱা ৰিভলিউশ্যনৰ কনচেপ্ট আনি দিব পৰা মোৰ দৃষ্টিত এইখন প্ৰথম চিনেমা। মই ডাইৰেক্টৰ হিমাংশু প্ৰসাদ দাস, তেখেতক কবি হিচাপে জানো, চিনেমাৰ এক্টৰ হিচাপে জানো, তেখেতক ডাইৰেক্টৰ হিচাপে জানো, নাটক কৰা মানুহ হিচাপে জানো। বিশ্বাস কৰক, মই চেলিউট দিছোঁ। বাওঁ হাতেৰে সোঁহাতখন মই কেমেৰাটো ধৰি আছোঁ। মূল কাহিনীটোলৈ আহোঁ। চিনেমাখন এখন পোষ্টাৰ। আগতে আপোনালোকক যিসকলে চিনেমাখন চোৱা নাই বা নেজানে তেওঁলোকে এইখন পোষ্টাৰ, জয় হনুমেন। এইখনত লিখা আছে ষ্টৰি এণ্ড ডাইৰেকশ্যন হিমু, প্ৰডিউচড বাই ধনেশ্বৰ কলিতা, স্ক্ৰীন প্লে এণ্ড ডাইৰেক্ট শান্তনু ৰৌমুৰীয়া, আমাৰ ডিডিৰ অধিৰাজ কাশ্যপ, আৰু হিমাংশু প্ৰসাদ দাস। আপোনালোকৰ যিসকলে হিন্দী চিনেমা চায়, ইংৰাজী চিনেমা চায়, তেখেতসকলে নিশ্চয় মনত পৰিব তেওঁলোকৰ হিন্দীত ৰাজনীতি বুলি এখন চিনেমা ওলাইছিলে আজি অলপ বছৰ আগতে, এখন বিখ্যাত চিনেমা। এখন চিনেমা ওলাইছিলে সত্যাগ্ৰহ বুলি, সত্যাগ্ৰহ। এখন চিনেমা ওলাইছিলে গেংছ অফ ৱাচিপুৰ। এইবোৰ এখন বিখ্যাত চিনেমা। এইবোৰ পলিটিকেল ষ্টৰি থকা চিনেমা, যে কিছুমান মানুহে কেনেকৈ সমাজখনক বিপথে পৰিচালিত কৰে নিজৰ ৰাজনৈতিক ক্ষমতা প্ৰাপ্তিৰ কাৰণে। কিছুমান গেংষ্টাৰ বনায়, কিছুমান বেয়া মানুহ বনায়, কিছুমান ভিলেইন সমাজৰ কাৰণে বনায়। সেই ভিলেইনৰ পিছত এই মানুহবোৰ থাকে। মই আজি অকণমান এক্সাইটেড হৈছোঁ, চিৰিয়াছলি এক্সাইটেড। এই চিনেমাখনত অসমৰ ৰাজনীতিটো চালে এনেকুৱা গেংষ্টাৰ, এনেকুৱা ভিলেইন বনোৱা আৰু তাৰ পিছত থকা মানুহৰ বিষয়ে আপোনালোকে এটা সম্যক ধাৰণা লাভ কৰিবলৈ পাৰিব বুলি মই ভাবোঁ। চিনেমাখনৰ কাহিনী ৰিভলভছ এৰাউণ্ড এজন ল'ৰা যাৰ নাম জয়, ইউনিভাৰ্চিটিত পঢ়ে। অকণমান পাহুৱাল ডেকা ল'ৰা এটা। তেওঁ নাটকত ছাত্ৰ অৱস্থাতে নাটক এখনত হনুমানৰ চৰিত্ৰত অভিনয় কৰিছিল, আৰু সেইকাৰণে তেওঁক সকলোৱে হনুমান হনুমান বুলি কয়, মাতে। তেওঁ ইউনিভাৰ্চিটিত গ'ল। তাতে ইউনিভাৰ্চিটিৰ কেণ্টিনত এজন ল'ৰা জিতু বুলি, সেই ল'ৰাজনে তেওঁলোকক, ইউনিভাৰ্চিটি কেণ্টিনত থকা ল'ৰা এটা ইউনিভাৰ্চিটিৰ হোষ্টেলৰ ল'ৰা ছোৱালীবিলাকৰ লগত সিহঁতৰ খুব ভাল সম্পৰ্ক থাকে, ভাতৃত্বসুলভ সম্পৰ্ক এটা সৃষ্টি হয়। তেনেকুৱা এটা সম্পৰ্ক ল'ৰাটোৰ। ইউনিভাৰ্চিটিৰ ওচৰতে এজনী ছোৱালীৰ ৰেপ হয়, ছোৱালীজনী মাৰ্ডাৰ হয়। পিছত পুলিচে মাৰ্ডাৰাৰক বিচাৰি উলিয়াব নোৱাৰি এই ল'ৰাজনকে, এই জিতু বোলা ল'ৰাজনক, তেওঁ ক'ৰবাত চিনেমা চাই উভতি আহি থাকোঁতে ৰাস্তাৰ পৰা ধৰি নি এনকাউণ্টাৰ কৰি দিয়ে। তাৰ পৰা কাহিনীটো আৰম্ভ হৈছে। এই কাহিনীটোক ষ্টৰি ৰাইটাৰে আৰু ডাইৰেক্টৰে ইমান ধুনীয়াকৈ আগবঢ়াই লৈ গৈছে যে আপোনালোকে নিজে নেচালে মই ভাষাৰে বৰ্ণনা কৰি আপোনালোকক বুজাব নোৱাৰিম। তাত কেইটামান কেৰেক্টাৰ আছে। লক্ষীকান্ত কলিতা, আপোনালোকে চিনেমাখন চালে অসমৰ ৰাজনীতিত লক্ষীকান্ত কলিতা কোন বিচাৰি উলিয়াব পাৰিব। পদ্মিনী গোস্বামী মুখ্যমন্ত্ৰী, পদ্মিনী গোস্বামী মুখ্যমন্ত্ৰীক পদৰ পৰা আঁতৰাবৰ কাৰণে লক্ষীকান্ত কলিতাই কেনেকৈ গেংষ্টাৰ সৃষ্টি কৰে, কেনেকৈ ল এণ্ড অৰ্ডাৰ মুখিমূৰ কৰি দিবলৈ গোটেই ব্যৱস্থাটো কৰে, আৰু ল এণ্ড অৰ্ডাৰ মুখিমূৰ কৰি দি এটা সময়ত গৈ কেনেকৈ তেওঁ পদ্মিনী গোস্বামীক আঁতৰাই নিজে মুখ্যমন্ত্ৰীৰ চকীত বহে, আৰু মুখ্যমন্ত্ৰীৰ চকীত বহাৰ পিছত যিজন গেংষ্টাৰক ইউজ কৰি পেলাই তেওঁ নিজে পদ্মিনী গোস্বামীক ক্ষমতাৰ পৰা আঁতৰ কৰিছিল, সেই গেংষ্টাৰজনক কেনেকৈ মাৰিবলৈ বিচাৰে। আৰু পিছত হনুমান নহয় আচলতে, যেতিয়া প্ৰথম ছবিখনৰ মই পোষ্টাৰ দেখিছিলোঁ, নাম শুনিছিলোঁ, মই ভাবিছিলোঁ যে ৰামায়ণৰ
হনুমানৰ কাহিনীৰ ওপৰত চাগে মানে চিনেমাখন হ'ব, কিন্তু আহি দেখিলোঁ নহয়, এতিয়াৰ যিখন ৰামায়ণ, ৰাজনীতিৰ যিখন ৰামায়ণ, সামাজিকতাৰ যিখন ৰামায়ণ চলি আছে, তাৰ ওপৰত নিৰ্মিত এখন অতি ধুনীয়া ছবি। ছবিখন আপোনালোকে চাব। মইতো ভাবোঁ যে কাশ্মীৰ ফাইলছ বনাইছিলে, কাশ্মীৰ ফাইলছক মানে ছাকচেছফুল হোৱাৰ প্ৰতিবাদত মানুহে শ্বাহৰুখ খানৰ জৱান ছবিখন ইমান চালে যে জৱান ছবিখন ইতিহাসৰ আটাইতকৈ বেছি হিট ছবি কৰি পেলালে। আমি অসমীয়াত দেখিছোঁ বহুত চিনেমা, আমাৰ যতীন বৰা ডাঙৰীয়াৰ চিনেমা, আমাৰ ৰবি শৰ্মা ডাঙৰীয়াৰ চিনেমা, এইবোৰ কেইখনমান ছবি বিখ্যাত ছবি ছুপাৰহিট হৈ গৈছে। মই ছবিখন চাবলৈ এইকাৰণে আহিলোঁ, কালি দেখিলোঁ যে হিমাংশু প্ৰসাদ দাস, মই ইতিমধ্যে কৈছোঁ মই বৰ ভাল পাওঁ তেখেতক। হিমাংশু প্ৰসাদ দাসে বৰ দুখ কৰিছে যে মই বৰ আগ্ৰহেৰে চিনেমাখন বনালোঁ আৰু বৰ ভাল চিনেমা বুলি ৰিভিউবিলাকত ক্ৰিটিকসকলে ৰিভিউ দিছে, কিন্তু চিনেমাখন চাবলৈ দৰ্শক নাই। আৰু মই আহি প্ৰায় সঁচাকৈ দেখিলোঁ যে বৰ বেছি 25-30 জন বা 50 মান দৰ্শক হ'ব মই যিটো চিনেপলিছত চালোঁ, যিটো হলত। আচৰিত কথা। তাত কেইটামান ডাইলগ মই আপোনালোকক কওঁ, মই পিছত বাৰু সুযোগ পালে ৰিভিউ এটা লিখিম। এনেকৈ থিয় হৈ চিনেমা চাই ওলাই আহি ৰিভিউ কৰাটো সম্ভৱ নহয়, তথাপিতো মই কৈছোঁ যে তাতে কেইটামান বৰ ধুনীয়া ডাইলগ। এটা ডাইলগ দিছে যে এজন চোৰে চুৰি কৰিবলৈ আহি ছালৰ ওপৰত শুই গৈছে, তেতিয়া আন এজনে মানে কমেণ্ট কৰিছে যে চোৰজনে চৰকাৰী বিনামূলীয়া চাউল খাই অহা নাছিলতো। ভাবিব আপোনালোকে এই এটা বাক্য কিমান সুদূৰ প্ৰসাৰী। আৰু কেইটামান বাক্য আছে, সকলো জনাৰ পিছতো মনে মনে থকাটো শব্দহীন পাপ। এইটো এটা বৰ ধুনীয়া ডাইলগ। এটা ৱালত লিখা আছে এটা বাক্য, আপোনালোকে যদি চাই পাব, সত্যৰ সদায় জয়। বাক্যটো লিখা আছে, সেইটো কাটি পেলাই সৰুকৈ ওপৰত লিখিছে সত্যৰ সদায় শেষত জয়। প্ৰত্যেক ভিলেইনৰ আগত এজন গডফাদাৰ থাকে, প্ৰত্যেক ভিলেইনৰ আগত বা ভিলেইনৰ পিছত, আগত নহয় পিছত, এজন গডফাদাৰ থাকে। বিকাশ ফুকন নামৰ যিজনক ভিলেইন বনাই এই লক্ষীকান্ত কলিতাই পদ্মিনী গোস্বামীক আঁতৰাই নিজে মুখ্যমন্ত্ৰী হ'বলৈ পালে, সেই বিকাশ কলিতাক লক্ষীকান্ত কলিতাই কেনেকৈ, এই কথাটো থাকি গৈছিলে যে কেনেকৈ নিজে মুখ্যমন্ত্ৰী হোৱাৰ পিছত লক্ষীকান্ত কলিতাক এনকাউণ্টাৰ কৰিবৰ কাৰণে চেষ্টা কৰিছিল, পৰুৱাইছিল পুলিচৰ জৰিয়তে। আৰু এই হনুমেন আৰু তেওঁৰ লগৰ এজন জেকেদা বুলি তেওঁলোকে মাতে, জেকেদাৰ মুখৰ এটা ডাইলগ যে ধনী বাপেকৰ আইডিঅলজিকেলি ৰেবেলিষ্ট পুতেক। এনেকুৱা ধনী বাপেকৰ বহুত পুতেক থাকে যিসকল ৰেবেলিষ্ট নহয়, কিন্তু এই পুতেকজন ৰেবেলিষ্ট হোৱাৰ কাৰণে হনুমেন যিজন ল'ৰা, সেই ল'ৰাজনক মানে ইউজ কৰি পেলাই, ইউজ মানে কি আৰু ভাল কামত ব্যৱহাৰ কৰি পেলাই, ইউটিলাইজ শব্দটো বেছি এপ্ৰপ্ৰিয়েট হ'ব, ইউটিলাইজ কৰি কেনেকৈ সমাজ সংশোধনৰ এক যাত্ৰা আৰম্ভ কৰিব পাৰে, ছবিখনত সেইটো অতি ধুনীয়াকৈ দেখুৱাইছে। সেই লক্ষীকান্ত কলিতাই পিছত বিশাল ফুকনক হত্যা কৰিব বিচাৰে, কিন্তু হত্যা কৰিব নোৱাৰে। বিশাল ফুকনক এওঁলোকে উদ্ধাৰ কৰে আৰু পিছত গৈ পেলাই মানে লক্ষীকান্ত কলিতা এক্সপ'জ হয়। মই চিনেমাখন চাই উঠি ভিডিঅ'টো বনোৱাৰ কাৰণটো হ'ল যে আমাৰ সমাজখনৰ যিখন ৰামায়ণ চলি আছে নহয়, তাতো এজন লক্ষীকান্ত কলিতা আছে। এই লক্ষীকান্ত কলিতাজন কোন আমি বিচাৰি উলিওৱাটো, আমি মানে চিনেমাখন চালে আপোনালোকে নিজে গম পাই যাব লক্ষীকান্ত কলিতা কোন। মই ভাবোঁ যে হিমাংশু প্ৰসাদ দাসে অতি সাহসিকতাৰ কাম কৰিছে। যদি হিমাংশু প্ৰসাদ দাসে আমাৰ সমাজৰ লক্ষীকান্ত কলিতাজনক মুকলিভাৱে এনেকৈ চকুত আঙুলি থৈ দেখুৱাই দিব পাৰিছে যে এইজনেই লক্ষীকান্ত কলিতা, আৰু এওঁ নিজে ক্ষমতা আৰোহণ কৰিবৰ কাৰণে, ক্ষমতাৰ শিখৰত আৰোহণ কৰিবৰ কাৰণে, চকীত বহিবৰ কাৰণে গোটেই সমাজখনক কেনেকৈ বিভ্ৰান্ত কৰিছে, সমাজখনক কেনেকৈ মিছলিড কৰিছে, সমাজখনক কেনেকৈ বিপথে পৰিচালিত কৰিছে, এই কথাটো যদি হিমাংশু প্ৰসাদ দাসে এনেকৈ চকুত আঙুলি থৈ, হিমাংশু প্ৰসাদ দাস অকলে নহয়, গোটেই চিনেমাখনৰ লগত জড়িত মানুহখিনিয়ে, মানে যিহেতু চিনেমা এখনৰ ডাইৰেক্টৰ মানে গোটেই ক্ৰেডিটটো মেক্সিমাম ক্ৰেডিট ডাইৰেক্টৰৰ যায়, মই গতিকে তেওঁৰ নাম লৈছোঁ। এই চিনেমাখনে যেনেকৈ চকুত আঙুলি থৈ দেখুৱাই দিব পাৰিছে আৰু ইমান সাহস দেখুৱাব পাৰিছে, মই কওঁ তেতিয়াহ'লে চিনেমাখনৰ প্ৰশংসা মই এজন সাধাৰণ মানুহ হিচাপে কৰিব কিয় নোৱাৰিম।
চিনেমাখনৰ এটা ডাইলগ আছে যে মানে ৰিভলিউশ্যন হ'বলৈ হ'লে নহয়, বাক্যটো এনেকুৱা, মই নোট কৰি লৈছিলোঁ, মোবাইলত লিখি লৈছিলোঁ যে সকলো জনাৰ পিছতো মনে মনে থকাটো শব্দহীন পাপ। আৰু কৈছে যে শান্ত নাবিকে কেতিয়াও বিপ্লৱ সৃষ্টি কৰিব নোৱাৰে। বিনামূলীয়া চাউল খাই শান্ত নাবিক হৈ বহি থকা আমাৰ নাগৰিক সমাজে কেতিয়াও বিপ্লৱ সৃষ্টি কৰিব নোৱাৰে। বিপ্লৱ সৃষ্টি কৰিবৰ কাৰণে আপুনি কিবা এটা কৰিব লাগিব, আপুনি টোপনিৰ পৰা সাৰ পাব লাগিব। এই চিনেমাখনে কিন্তু অসমীয়া মানুহক টোপনিৰ পৰা সাৰ পুৱাই দিব পাৰে। সেইকাৰণে মই কৈছোঁ, লুৰিণজ্যোতি গগৈ ডাঙৰীয়া, মোৰ দলৰ মাননীয় সভাপতি, তেখেতে সিদিনাখন ছবিখন চাই গৈছে, প্ৰশংসা কৰিছে। মই কৈছোঁ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়া, আপুনি চাবলৈ আহক। মই কৈছোঁ গৌৰৱ গগৈ ডাঙৰীয়া, আপুনি চাবলৈ আহক। মই কৈছোঁ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী, আপুনিও চাবলৈ আহক। মই কৈছোঁ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনিও চাবলৈ আহক। এই সমাজখনৰ লক্ষীকান্ত কলিতা কোন, আপুনি নিজে আহি এবাৰ চিনেমাখন চাই অনুমান মানে নিজে অনুভৱ কৰক। আৰু এই লক্ষীকান্ত কলিতা কেইজনক কেনেকৈ সমাজে কৰ্ণাৰ কৰি দিয়ে, শেষ কৰি দিয়ে, লক্ষীকান্ত কলিতা নামৰ এই সত্তাটোক কেনেকৈ শেষ কৰি দিয়ে, অনৈতিক সত্তাটোক, সেই কথাটো চিনেমাখনে দেখুৱাইছে। ছবিখনত যেতিয়া এজন ভিলেইনক হনুমেনে মাৰিবলৈ যায়, তেতিয়া ভিলেইনজনী হনুমেনক প্ৰত্যাক্ৰমণ কৰে আৰু কয় যে তোক এতিয়া কোনে বচাব। সেই সময়ত হাজাৰ হাজাৰ জনতা চাৰিওফালৰ পৰা হাতে হাতে মানে বিভিন্ন বস্তু লৈ, লাঠি চাঠি ইত্যাদি লৈ পেলাই হাজাৰ হাজাৰ জনতাৰ সমাৱেশ হয়। জনতাৰ মনৰ ক্ষোভৰ বিস্ফোৰণ কেনেকৈ ঘটে, এই কথাটো কিন্তু এই ছবিখনে দেখুৱাই দিছে। মোৰ বৰ দুখ লাগিছে কালি হিমাংশু প্ৰসাদ দাসৰ ভিডিঅ'টো চাই, যে তেওঁ বৰ দুখ কৰিছে যে ইমান ধুনীয়াকৈ চিনেমাখন বনালোঁ, ইমান ভাল চিনেমা হৈছে বুলি সকলোৱে কৈছে, তাৰপিছতো মানুহ চাবলৈ নাই অহা। মই সকলোকে কৈছোঁ, যিসকলে সমাজৰ পৰিৱৰ্তন বিচাৰে, যিসকলে ৰাজনৈতিক পৰিৱৰ্তন বিচাৰে, যিসকলে সমাজৰ লক্ষীকান্ত কলিতাসকলক বিচাৰি উলিয়াব বিচাৰে, যিসকলে সমাজৰ লক্ষীকান্ত কলিতা কেইজনক বিচাৰি উলিয়াই তেওঁলোকক আঁতৰাই ভাল মানুহ চৰকাৰৰ নেতৃত্বত বহাব খোজে, তেনেকুৱা সপোন দেখে, স্বপ্ন দেখে, সেই সকলোকে কৈছোঁ চিনেমাখন চাবলৈ আহক। এইখন চিনেমা যদি ফ্লপ হয় নহয়, মই কৈছোঁ ফেচবুকৰ পাতত বহি বিপ্লৱী শ্লোগান লিখা অসমৰ জাতীয় সেনানীসকল, আপোনালোকৰ আমাৰ জাতিটোৰ ভৱিষ্যত কেনেকৈ শেষ হৈ গৈছে, এইটো আপোনালোকে তেতিয়াহে অনুভৱ কৰিব পাৰিব, নিজে অনুভৱ কৰিব পাৰিব। মই মানে চিৰিয়াছলি কৈছোঁ, চিনেমাখন চাই জাষ্ট ওলাই আহিছোঁ, এফেক্টটো আছে আৰু সেইকাৰণে অলপ এক্সাইটেড হৈ আছোঁ। কথাখিনি কওঁতে মই ঠান্তিত লগাই ক'ব পৰা নাই, সুযোগ পালে মই ভালকৈ ক'ম। এইখিনিকে ক'লোঁ, সকলোকে কৈছোঁ এইখন চিনেমা যদি ফ্লপ হৈ যায় নহয়, তেতিয়াহ'লে পৰিৱৰ্তনৰ সপোন দেখাসকলে নিজৰ পৰিৱৰ্তন সামৰি থোৱাই ভাল। এই চিনেমাখনে, মই বহুত দিন আগত ক'ৰবাত এটা শায়েৰী শুনিছিলোঁ, প্ৰথম বাক্যটো মনত নাই, পিছৰ বাক্যটো হৈছে এক চিৰাগ তো জ্বলা লৈ আৰু এটি চাকিটো জ্বলাই লওক। এই চিনেমাখনে এটা চাকি জ্বলাইছে, এটা চাকি জ্বলোৱাৰ প্ৰেৰণা দিছে। সকলোকে কৈছোঁ চিনেমাখন চাবলৈ আহক। এইখন চিনেমা যদি ফ্লপ হয়, আকৌ কৈছোঁ, বাৰে বাৰে কৈছোঁ, এইখন চিনেমা যদি ফ্লপ হয়, তেতিয়াহ'লে পৰিৱৰ্তনৰ সপোন দেখি লাভ নাই। সকলোকে ধন্যবাদ।